গুড মৰ্নিং গাইজ। আমাৰ ঠাইখিনি আগিয়াৰ পৰা 3 কিলোমিটাৰমান আঁতৰত হয়, ফতেপুৰ বুলি কয়। বলকচোন আজি আপোনালোকক আমাৰ ৰাস্তাটো দেখুৱাওঁ কেনেকুৱা। আচলতে ভিডিঅ'টো মই উপায় নোপোৱাতহে বনাব লগা হৈছে, মানে একদম কি ক'ম আৰু, উপায় নোহোৱা হৈ গৈছে। দেখিছে নহয় গাইজ, ৰাস্তাটো এনেকুৱা। ইয়াত এখন গাড়ী যাব নোৱাৰি। ৰাস্তাৰ মাজত ডাঙৰ ডাঙৰ গাঁত, আপোনালোকক দেখুৱাই আছোঁ মই। ৰাস্তাৰ মাজত ডাঙৰ ডাঙৰ গাঁত, অকল আমাৰ এইখিনি, আমাৰ পদূলিখিনি দেখুৱাইছোঁ আপোনালোকক, আৰু বাকী আৰু আছে ৰাস্তাটো গোটেই এনেকুৱা ভগা। প্ৰায় 2 কিলোমিটাৰমান এনেকুৱা ভগা এই ৰাস্তাটো। আপোনালোকক ভিডিঅ'টো মই কাকো দোষাৰোপ কৰিবলৈ বা কাকো দোষ দিবলৈ বনোৱা নাই দেই। উদ্দেশ্য এটাই, ৰাস্তাটো ভাল হ'ব লাগে, এইটোৱে। আজি 4-5 বছৰ দেখিছোঁ ৰাস্তাটো এনেকুৱা। আপোনালোকে নিজে চাওক ৰাস্তাটোৰ দুৰৱস্থা কি। অকল এইখিনিয়ে নহয়, প্ৰায় 2 কিলোমিটাৰমান এনেকুৱা ভগা ৰাস্তাটো। 2 কিলোমিটাৰমান ভগা ৰাস্তাটো চাওক। ৰাস্তাৰ মাজত ডাঙৰ ডাঙৰ গাঁত। এয়া এইখিনি অকল আমাৰ সন্মুখৰখিনিহে মই দেখুৱাইছোঁ আপোনালোকক, বাকী আৰু আছে চাওক। আপোনালোকক কৈছোঁৱে মই, এইটো মেইন ৰাস্তা হয়। অকল আমি অহা যোৱা নকৰোঁ এইটো ৰাস্তাৰে, আমবাৰী, গাদামপাৰা আৰু বহুকেইখন ঠাই এইটো ৰাস্তাৰে অহা যোৱা কৰে ঠাইৰ মানুহে বাৰু। সিহঁতৰো এইটোৱে মেইন ৰাস্তা হয়, সিহঁতো এনেকুৱা ভগা ৰাস্তাৰে অহা যোৱা কৰে। ৰাস্তাটোৰ ৰিপেয়াৰিং কাম হ'ব আহিছে বুলি শুনিহে আছোঁ এতিয়ালৈকে। আজি 3-4 বছৰে শুনি আছোঁ, কিন্তু এতিয়ালৈকে হোৱা নাই। নাজানো কি কাৰণত হোৱা নাই। আৰু চাওকচোন, এইটো পুখুৰীটো ৰাস্তা নহয়, আচলতে পুখুৰী। আৰু এই পানীখিনি ৰ'দ দিলেও নুশুকায়, এনেকৈয়ে থাকে এই পানীখিনি। চাওক, ইয়াত খোজকাঢ়ি যাবলৈও ঠাই নাই, এনেকুৱা অৱস্থা হৈছে ৰাস্তাটো। চ' প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব গাইজ, আৰু কিবা ভুল হ'লে ক্ষমা কৰি দিব দেই। বাই বাই।